সমালোচকক প্ৰত্যুত্তৰ অসম সন্তান ৰিয়ান পৰাগৰ দেওধৰ ট্ৰফি 2023ত মেন অফ দ্য টুৰ্ণামেণ্ট ৰিয়ান দেওধৰ ট্ৰফিত ৰিয়ানে দেখুৱালে বেট বলৰ যাদু 5 খেলত 2টা শতক অৰ্জন কৰি 354 ৰান সংগ্ৰহ সৰ্বাধিক 6 কোবাই অভিলেখ গঢ়িলে ৰিয়ানে ফাইনেলত 65 বলত 95 ৰান সংগ্ৰহ ৰিয়ানৰ সমালোচকক মুখ বন্ধ কৰিলে 21 বছৰীয়া অসম সন্তান ৰিয়ান পৰাগে বিগত 2টা বছৰ সামাজিক মাধ্যমত দুৰ্বল প্ৰদৰ্শনৰ বাবে বাৰে বাৰে ট্ৰল হোৱা ৰিয়ান পৰাগে ট্ৰল সেনাকুচিত প্ৰত্যুত্তৰ দিলে দেওধৰ ট্ৰফিত এনে অভিলেখ গঢ়িলে যি অভিলেখ আজিলৈ কোনো ভাৰতীয় ক্ৰিকেটাৰে গঢ়িব পৰা নাই ক্ৰিকেট জগতত বিশেষ অভিলেখ গঢ়ি দেওধৰ ট্ৰফি 2023ত মেন অফ দ্য টুৰ্ণামেণ্ট খিতাপ দখল কৰে ৰিয়ান পৰাগে বিশেষ অভিলেখ গঢ়ি দেওধৰ ট্ৰফি 2023 চনত জিলিকি উঠিল অসম সন্তান ৰিয়ান পৰাগ বেট বলৰ সুন্দৰ প্ৰদৰ্শন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৰিয়ান পৰাগে সোঁহাতৰ ৰিয়ান পৰাগ যে এগৰাকী সফল বেটছমেন আৰু অফ স্পিন বলাৰ সেই কথা প্ৰমাণ কৰিলে দেওধৰ ট্ৰফিত এই ছিজনৰ ফাইনেলতো দুৰ্দান্ত প্ৰদৰ্শন কৰে ৰিয়ানে দক্ষিণ মণ্ডলৰ বিৰুদ্ধে ৰিয়ান পৰাগে ফাইনেলত সুন্দৰ প্ৰদৰ্শন কৰি 65 বলত 94 ৰান সংগ্ৰহ কৰে ৰিয়ানে ফাইনেল খেলত মাত্ৰ 5 ৰানৰ বাবে শতক অৰ্জন কৰিব নোৱাৰিলে একে সময়তে চূড়ান্ত খেলখনত ৰিয়ানে 95 ৰান সংগ্ৰহ কৰাৰ লগতে 2টা উইকেট দখল কৰিবলৈ সক্ষম হয় ৰিয়ান পৰাগ দেওধৰ ট্ৰফিত সৰ্বাধিক ৰান সংগ্ৰহকাৰী ক্ৰিকেটাৰত পৰিণত হয় 10 অভাৰত কৰিছিল বলিং বেটিং কৰিছিল 6 নম্বৰত সৰ্বাধিক 11 উইকেট লাভ সৰ্বাধিক ৰান সংগ্ৰহ ৰিয়ানৰ দেওধৰ ট্ৰফিৰ ফাইনেল খেলত ৰিয়ান পৰাগে প্ৰথম ইনিংছত 10 অভাৰত বলিং কৰিছিল 10 অভাৰত বলিং কৰি ৰিয়ানে 68 ৰানত 2টা উইকেট দখল কৰিছিল আনহাতে দ্বিতীয় ইনিংছত বেটিং কৰিছিল 6 নম্বৰত হাতত বেট লৈ উন্নত প্ৰদৰ্শন কৰে 5টা 6 আৰু 8টা 4ৰ সহায়ত 65টা বলত 94 ৰান সংগ্ৰহ কৰে 5 ৰান সংগ্ৰহ কৰিলেই আন এটা শতক অৰ্জন কৰিব পাৰিলেহেঁতেন ৰিয়ান পৰাগে দেওধৰ ট্ৰফি 2023ত সৰ্বাধিক ৰান সংগ্ৰহ কৰে 354 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় 5খন খেলত 13 131 13 102 94 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় 5খন খেলত 2টা শতক অৰ্জন কৰাৰ লগতে এটা অৰ্ধ শতক অৰ্জন কৰে ৰান সংগ্ৰহৰ ক্ষেত্ৰত 1 নম্বৰত থকাৰ লগতে 88.50 ৰান সংগ্ৰহ কৰে দেওধৰ ট্ৰফি 2023ত ৰিয়ান পৰাগ আটাইতকৈ বেছি 23টা 6 কোবাই 20টা বাউণ্ডাৰী কোবাই 5খন খেলত 11টা উইকেট লাভ কৰিবলৈ সক্ষম হয় বিগত 2টা বছৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে বাৰে বাৰে ট্ৰল হৈছিল ৰিয়ান ট্ৰল কৰা সকলক মুখ বন্ধ কৰি পেলালে ৰিয়ান পৰাগে নিউজ ডেস্ক ৰিপৰ্ট কাৰেণ্ট ট্ৰেণ্ড আসাম